Hello everyone, welcome back to my channel. আশা কৰো আপোনালোক সকলো ভালে আছে মোৰো ভালে বাৰু আজি আমি গোটেই পৰিয়ালটো উলাইছো ফুৰিবৰ যাবৰ কাৰণে ওয়েস্ট বেংগলৰ ফালে উলাই আহোতে খুবেই ৰ'দ আছিল কিন্তু আহি থাকোতে বাটত ইমানেই যে বৰষুণ পালো নহয় কিবা কিবি খাও লাগিছে হেকাৰণে ভাবিলো চাহ বা কফি কিবা এটা খাই ল হেকাৰণে সোমালো হোটেলত চাহটো খাই ললো আৰু বৰষুণ দি থাকিলে চাহ অকন খাব পালে কিবা এটা মনটো ভাল লাগে আৰু আহি থাকোতে ইমানেই যে টোল গেট আছে নহয় এফাললে কি কম আৰু এনেকে টোল গেটত আহি থাক এনেকে ৰৈ আহি থাকোতে অকন টাইমও লাগে দিয়কচোন তেনেহলে আপোনালোকে ভিডিওটো হেখলৈকে চাই থাকিব কোড জাম আপোনালোকক সকলো দেখাই থাকিম আৰু আশা ৰাখিলো ভিডিওটো আপোনালোকে হেখলৈকে চাব আৰু যি সকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু লাইক বাটনত ক্লিক কৰি দিব আৰু যদি ভাল পাইছে তেনেহলে কমেন্ট কৰি জনাব কেনেকুৱা পালে ভিডিওটো এতিয়া আমি আহি 7 মান বাজিলে বঙাইগাঁও পাইছোহি আহি ভাবিলো এতে কিবা এটা খাই ল সেই কাৰণে আমি হুমালো হোটেলত এনেকে ৰুট সাইডৰ হোটেলতে হুমাই আৰু আমি যত খাইছিলো তাৰ ফ্ৰন্টত এখন নতুনকৈ ওপেনিং কৰিছিলে বেকাৰী এখন ভাবিলো তাৰ পৰা কিবা কিবি এটা লৈ ল আৰু বিৰাট ধুনিয়া আছিল প্ৰেষ্টি আৰু বেকাৰী বস্তুবিলাক তাৰে আমি ক্ৰীম ৰোল ললো যেহেতু মোৰ ক্ৰীম ৰোলটো বিৰাটে ফেভাৰিট হয় হেকাৰণে ক্ৰীম ৰোলে লৈ ললো খাব পৰা যাব বাটত গৈ থাকোতে বঙাইগাঁও বাখি সকে নিশ্চয় ইয়ালে গৈছে কিন্তু ইয়াৰ বস্তুবিলাক বিৰাটে টেষ্টি হয় খাবলে মোৰ পাৰ্সোনালি ভাল লাগিলে খাই আৰু প্ৰেষ্টিখিনি দেখি খাওঁৱে লাগিছিল কিন্তু খাব নোৱাৰি আমি ইয়াতে খাই ললো এক চাওমিন লগতে এক চপ এটা যেহেতু আমি 12টা মান বজাতে ভাত খাইছিলো বিৰাটে ভোক লাগিছিল হেকাৰণে খাই ললো আৰু আমাৰ যাত্ৰা আকৌ আৰম্ভ হৈ গল ভিডিও কৰা নহল মই শ্ৰীৰামপুৰ গেট পাৰ হওঁতে ইমানেই টোপনিত আছিলো ভিডিও কৰাই নহল আৰু এতিয়া আমি আহি আলিপুৰ দুৱাৰে পাই গলোহি আৰু সকে বেছি টাইম নাই আৰু যাপাবলৈ আমি আহি 10টা মান বজাত পাই গলোহি তাৰ পিছত হোটেলত গলো হোটেলত বেগ চেক থৈ মেলি আমি উলাই আহিলো খাবৰ কাৰণে ধুনিয়াকৈ একদম সিম্পল ভেজ থালি এখন খাই ললো বিৰাটেই টেষ্টি আছিল ঢেকিয়া ভাজি আৰু কেৰেলা এনেকে দিছিলে খুব ভাল লাগিলে খাই এয়া নেক্সট ডে মৰ্নিং হয় আমি হেনান যাওতে কি হৈছে নাজানো আৰু ইমানেই বৰষুণ দিছে আমি ভালকে সকে ফুৰিবই নাপাম আজি আমি ৰাতিপুৱাই ৰেডি হৈ মেলি উলাই আহিছো ব্ৰেকফাষ্টৰ কাৰণে ক'ত কি পাই চাই ল যি পাই তাকে যি পাৱাৰ তাকে খাই লম এতিয়া উলাই আহিছো আৰু ইমান যেহেতু বৰষুণ ভিডিও কৰিবই পৰা নাই হৰুহুৰাকে আপোনালোকক এনে ক্লিপ কেটামান ৰাখিলো আৰু জয়গাঁও কত এতিয়া আমি আহিলো মা পুষ্প হোটেল আমাৰ হোটেলৰ ওচৰতে হয় পুষ্প হোটেল এতিয়া ইয়াতে সুধিছো যে কিবা কিবি আছে ভাতে বেছিকে পোৱা যায় সেইকাৰণে ভাবিলো ব্ৰেকফাষ্ট নামতে আৰু ভাতে খাই লওঁ আৰু ভাতটো খালে একো প্ৰব্লেম নাই তাৰপিছত আমি খাই বৈ আহি আমি হোটেলত গুচি আহিলো একেবাৰে চেক আউট কৰি ওলাই যাম ফুৰিবৰ কাৰণে আমাৰ হোটেলত চেক আউট কৰা হৈ গল আৰু কোচবিহাৰ যেহেতু ৰাজ পেলেসটো আছে তাতে হেয়াই চাব আহিছো আমি আৰু দেখিছে ন কিমান পানী হৈ আছে এতিয়া আমাৰ গাড়ীখন ইয়াতে পাৰ্ক কৰি আমি উলাই যাম মেইন গেটলৈ এতিয়া আমি গেটেদি সোমাই আহিলো আহিয়ে ইয়াতে টিকেট কৰিব লাগে টিকেট কৰি হোৱাৰ পিছতহে আমি ভিতৰলৈ যাব পাৰিম আৰু আমি টিকেট কাটি মেলি ভিতৰলৈ সোমাই আহিলো আৰু ভিতৰখনৰ এৰিয়াটো বহুত ডাঙৰ হয় আৰু দেখিবলৈও বহুত ধুনিয়া হয় জায়গাখিনি বিৰাট মানে পিসফুল আহি বহুত ভাল লাগিলে কিন্তু আমি যিখিনি সময়ত গৈছিল কাৰণ বৰষুণৰ সময় কাৰণে হাবিবিলাক অলপ ডাঙৰ হৈ আছিল হেকাৰণে ভিতৰত সোমাই এনেকে ফটো উঠা নহল আৰু আসলে ভিডিওটো এটো বছৰৰ নহয় 2022 ৰে হয় আপোনালোকক দিয়াতে আপলোড কৰোতে অলপ দেৰি হল আৰু মই পাহৰিও আছিলো দিবলে
আমাৰ চাই মেলি হৈ গ'ল আৰু আপোনালোকক ভিতৰৰ ক্লিপ দেখাব নোৱাৰিলোঁ মই কাৰণ ভিতৰত ভিডিঅ' কৰিব নিদিয়েই আৰু ভিতৰত সোমাই পেলাই মানে ইমান ভাল লাগিলে ভিডিঅ' কৰিবলৈ পাহৰি যোৱা নিচিনা হ'ল এতিয়া আমি গোটেইখিনি চাই বৈ 2 ঘণ্টা মানে লাগি গ'ল গোটেইখিনি চাই এতিয়া আমি ওলাই আহিলোঁ ওলাই আহি আমি আৰু যি আছে তাকে চাই লওঁ মদন মোহন টেম্পল আছে সেয়া চাওঁ কিন্তু যিহে বৰষুণ দিছে নামিব নোৱাৰিম যেন লাগিছে কিন্তু চাই লওঁ কি হয় আমি আহি পাই গৈছোঁ হি মদন মোহন টেম্পল দেখিবলৈ বিৰাটেই ধুনীয়া হয় এতিয়া আমি গাড়ী পাৰ্কিং কৰি ভিতৰলৈকে সোমাই যাম পাৰ্কিং কৰি হোৱাৰ পিছত আমি বৰষুণত তিতি আহি মেইন গেট পালোহি মদন মোহন টেম্পলৰ কিন্তু ভিতৰত সোমাবলৈ আৰু আমাৰ সাহস নহ'ল কাৰণ আমি কাপোৰ বেছি আনা নাই তিতি গ'লে আৰু প্ৰব্লেম হ'ব সেইকাৰণে এনেধৰণে চাই ল'লোঁ আৰু আমি বিশেষ বজাৰ একো কৰা নাই যিহে বৰষুণ এনেকুৱা বৰষুণত একো কৰিয়ে ভাল নালাগে ফুৰি যেনে তেনে ফুৰিবলগীয়া হ'ল আৰু এতিয়া আমি ৰিটাৰ্ণ হৈ দিছোঁ ঘৰ অভিমুখে আৰু য'তে হোটেল পাম তাতে লাঞ্চ কৰি ল'ম কাৰণ আমি টাউনত কৰা নহ'ল এতিয়া ইয়াতে আমি স্পেচিয়েল লৈছিলোঁ কাটলা ফিছৰ এখন তৰকাৰী লৈছিলোঁ মই তেনেকেই মই মোৰ আজি লাঞ্চটো হৈ গ'ল নলবাৰী আহি পাওঁতে 7টা মানে বাজিছিলে আমি ভাবিলোঁ কি চাহ একাপ খাই লওঁ আৰু মোৰ মূৰটো যিহেতু ইমান বিষ হৈছিলে সেইকাৰণে প্ৰণিতা ৰেষ্টুৰেণ্টত কেতিয়াও সোমোৱা নাই সেইকাৰণে ভাবিলোঁ ফাৰ্ষ্ট টাইম খাই লওঁ কেনেকুৱা লাগে কিন্তু চাহকাপ বিৰাট টেষ্টি আছিলে খাবলৈ আহি থাকোঁতে ডিনাৰৰ টাইমে হ'ল ভাবিলোঁ ডিনাৰো বাহিৰতে কৰি যাওঁ ঘৰত গৈ নোৱাৰ কি বনাম সেইকাৰণে আহি থাকোঁতে বৰলুইত যিখন খুব আছামিজ খানাটো বিৰাট ভাল হয় তাৰ শুনি আছিলোঁ কিন্তু আজিলৈকে সোমাই খোৱা নাই আমি যোনজন দাদাৰ লগত গৈছিলোঁ দাদাই ৰেকমেণ্ড কৰিলে যে এইখনত সোমাই খাওঁ খোৱা বুলি কাৰণ বহুত ভাল হয় ইয়াৰ খানাটো সঁচাকৈ বিৰাটেই ধুনীয়া আছিলে বিৰাট ভাল লাগিলে খাই আৰু ভিতৰৰ যিখিনি ডেক'ৰেশ্যন সঁচাই বিৰাটেই ধুনীয়া মানে আহি মানে এনেকুৱা লগা নাই যে মানে ক'ত সোমালোঁ মানে এনেকুৱা লগা নাই বিৰাটেই ভাল লাগিলে আৰু খানাও বিৰাটেই টেষ্টি আছিলে মই চিম্পল ভেজ থালি অৰ্ডাৰ কৰিছিলোঁ কাৰণ দিনত মাছ খাইছোঁ ৰাতি ইমান হেভি খাব মন নাযায় চিম্পল ভেজ থালি এখন লৈ পেলাই মোৰ ডিনাৰটো শেষ কৰিলোঁ আৰু ইয়াৰ পৰাই মোৰ ভিডিঅ'টো শেষ কৰি দিওঁ কাৰণ ঘৰত গৈ আৰু ভিডিঅ' বনাব মন নাযাব যিহেতু বহুত ভাগৰ লাগিছে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব তেনেহ'লে আজিলৈ আহোঁ